ধনশিৰি মহকুমাৰ পূব নাওজান পঞ্চায়ত কাৰ্যালয়ৰ খেলপথাৰত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত 5 দিনীয়াকৈ আয়োজন কৰা ঝুমুৰ নৃত্য কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি ঘটে। 132 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ লৈ সামৰণি অনুষ্ঠানত মাদলৰ তালে তালে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা উপস্থিত থাকি যুৱতীসকলৰ লগত এপাক ঝুমুৰ নচাৰ লগতে ঝুমুৰ গীত এফাকি গাই আনন্দৰ সমভাগী হোৱাৰ লগতে সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জিলা সম্পাদক উপস্থিত হৈ সকলো প্ৰশিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে। শেষত কৰ্মশালাত প্ৰশিক্ষণ লোৱা সকলো প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰি অনুষ্ঠানৰ সামৰণি মাৰে। নিশ্চিতভাৱে আজি আমি অসম চাহ ছাত্ৰ সন্থা জন্মলগ্নৰ পৰাই চাহ জনগোষ্ঠীৰ লোকসকলক সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক ক্ৰিয়াত দিশক আগবঢ়াই লৈ যোৱাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। আজি প্ৰায় 10 বছৰৰ পৰা ধৰি পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি আমি প্ৰত্যেক বছৰে আমি অসম চাহ ছাত্ৰ সন্থা আমি কৰম পূজাৰ লগতে আমি প্ৰায় এমাহ জুৰি আমি ঝুমুৰ কৰ্মশালা আমি আয়োজন কৰি আহিছোঁ। আৰু ইয়াত আমাৰ উঠি অহা নতুন যিসকল যুৱতী আছে, আজি ইয়াত ঝুমুৰৰ যিটো প্ৰশিক্ষণ হৈছে, লগতে আমাৰ ঢোল বাদকৰো আমাৰ উঠি অহা নতুন প্ৰজন্মসকলক আমি আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰি আহিছোঁ। আচলতে ভাৰতৰ অৰ্থনৈতিক দিশ সবল কৰাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকসকলৰ অৱদান এটা বৃহৎ। আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ বসবাস কৰাৰ লগতে আমাৰ চাহ জনগোষ্ঠীৰ যি আমাৰ সংস্কৃতি আছে, বিশেষকৈ যিটো আমাৰ ঝুমুৰ নৃত্য, আৰু ঝুমুৰ নৃত্যটো আমি অসমৰ বুকুত লগতে ভাৰতৰ বুকুত আমি এটা সুনাম কৰাই অনাৰ যোগেদি আমাৰ নতুন প্ৰজন্ম যিসকল যুৱতী আছে তেখেতসকলে যাতে ঝুমুৰটো ভাল ধৰণে প্ৰশিক্ষণ লয়, তেখেতসকলে ভাল ধৰণে নৃত্য প্ৰদৰ্শন কৰি আৰু লগে লগে আমি এটা বস্তু আমি বিভিন্ন সময়ত আমি অসম চাহ ছাত্ৰ সন্থা আমি বিভিন্ন সময়ত বিভিন্ন জিলাত বিভিন্ন মহকুমাত আমি ঝুমুৰৰ লগত আমি বিহু কৰ্মশালাও আমি আয়োজন কৰি আহিছোঁ। আৰু আমি যিহেতুকে আমি অসমত বসবাস কৰি আহিছোঁ, অসমৰ মাটিত আমাৰ গোটেই পৰিৱেশ আমি অসমৰ লগত মাটিত আমি মিলিত হৈছোঁ। গতিকে আমাৰ অসমীয়া যিটো আমাৰ উৎসৱ যিটো আমাৰ আছে বিহুৰ কৰ্মশালাও আমি বিভিন্ন সময়ত আয়োজন কৰি আহিছোঁ। আৰু লগে লগে আমাৰ যি চাহ জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ 112টা জাতিৰে উপজাতিৰ এটা বৃহৎ জনগোষ্ঠীৰ যি ঝুমুৰ নৃত্য, এই ঝুমুৰ নৃত্যটোক আমাৰ উঠি অহা যিসকল যুৱতী আছে তেখেতসকলে সুন্দৰভাৱে প্ৰশিক্ষণ লৈ আহি থকা দিনবিলাকত তেখেতসকলে যাতে অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে ভালদৰে তেখেতসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি বৃহত্তৰ অসমৰ এক অবিচ্ছেদ্য অংগীভাৱে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক জগতৰ যি ভঁৰাল চহকী কৰিবৰ কাৰণে আমি এটা প্ৰয়াস, এটা সামান্য চেষ্টা আমাক অব্যাহত ৰাখিছোঁ। ধন্যবাদ। অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখাৰ উদ্যোগত আৰু অসম চাহ জনজাতি মহিলা সমিতি আটোৱা সৰুপথাৰ শাখাৰ উদ্যোগত যি 5 দিনীয়া কাৰ্যসূচীৰে আমি কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। হয়, ঝুমুৰ নৃত্য কৰ্মশালা। হয়, এইখিনি মানে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল, বিশেষকৈ যুৱতীসকল মানে সঠিক ঝুমুৰ নৃত্যটো কেনেকৈ প্ৰশিক্ষণ লৈ সিহঁতে মানে নৃত্য কৰি আগুৱাই যাব পাৰে, সেইটো বিষয় লৈ আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিলোঁ। কিমানগৰাকী ছাত্ৰী আছে? 132 গৰাকী। হয় হয়। প্ৰশিক্ষক ক'ৰ আছিল? প্ৰশিক্ষক আমাৰ ইয়াৰে সৰুপথাৰ শ্ৰীযুত মণিৰাম গোৱালা আৰু শ্ৰীযুত ৰাজেশ তপ্ন ডাঙৰীয়া।